নমস্কাৰ বন্ধুসকল, পুনৰ মই আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই আজি আপোনালোকক এটা নতুন জেগালৈ লৈ যাম। নতুন মানে আপোনালোকে শুনিছে তাৰ বিষয়ে বা এই জেগাটোৰ নামো চিনি পায়, কিন্তু মই আপোনালোকক আজি অলপ বেলেগকৈ দেখাম। মানে আমাৰ এই বৰ্তমানটো এতিয়া লকডাউনৰ সময়তনো এই চিটিসমূহ কেনেদৰে চলিছে বা তাৰ যিবিলাক শ্বপিং মল আছে সেই শ্বপিং মলবিলাকনো কেনেদৰে চলাইছে। তো বলক জানো আহক, চাওঁ আহক, বুজো আহক, কি আছে দেখা পাই যাব। তো আজি লৈ যাম আপোনালোকক বাংগালোৰৰ এখন শ্বপিং মললৈ, য'ত অলপ সৰু সুৰা বস্তু শ্বপিং কৰিম। তো বলক যাওঁ বাংগালোৰ। তো এয়া দেখিছে বাংগালোৰৰ চিটিত কৰোণা ভাইৰাছৰ প্ৰভাৱ কেনেকুৱা ধৰণৰ। ইমান মানুহ নাই, মানুহৰ সমাগম নাই, তথাপিও গাড়ী ঘোঁৰা চলিছে। আমাৰ অসমৰ দৰেও চলিছে, আমাৰ অসমতো বৰ্তমান চলি আছে, কিন্তু আমাৰ অসমত এতিয়া লকডাউন 17 জুলাইলৈকে। তো দেখিছে গাড়ী চলিছে, মানুহবিলাকো ওলাই আহিছে, খালি কম পৰিমাণে ওলাই আহিছে। চাওক সকলোৱে মাস্ক পৰিধান কৰিছে আৰু গাড়ী চালকসকলে ভালদৰে মাস্ক পৰিধান কৰি গাড়ী চলাই গৈ আছে। আৰু এয়া হ'ল 4 লেন ৰাস্তা, দেখিছে। মই খোজকি গৈ আছোঁ। তো গৈ আছোঁ এতিয়া ক'ত পাম দেখাম আপোনালোকক। দেখাই দিছোঁ ৰাস্তাটোৰ পৰিৱেশটো। অ' দাদা জল্দি আহক। এজন দাদা মোৰ লগতে যাব এতিয়া। তো বলক ভালদৰে শ্বপিং কৰিম, ঘৰলৈ আহিমগৈ আৰু, মানে মোৰ দাদা আহিব ঘৰলৈ। তো সেইবাবে দেখাই দিছে দাদাই। তো চাওক কি সুন্দৰ, একদম সোণালী ৰং দিছে, ইমান সোণালী ধৰণৰো নহয়, তথাপিও ভাল লাগিছে। চাওক বাংগালোৰত বতৰ কেনেকুৱা, কিমান সুন্দৰ বতৰ। তো বলক এতিয়া আমি যাম গোপালন ছিগনেচাৰ মল। তো আমি চিৰিত গৈ আছোঁ। বাহ কি সুন্দৰ। তো বলক চাই আহোঁ গোপালন শ্বপিং মলৰ ভিতৰত কি আছে। তো বলক যাওঁ দৌৰিয়ে যাওঁ, কিনো এনেকৈ গৈ থাকিম আৰু ইমান লাহে। তো স্পীডে যাব লাগে তেনেকুৱা চিটুৱেশ্যনত। মইতো পূৰা জঁপিয়াই যাওঁ আৰু এইবিলাকত। দিল্লী এবাৰ গৈছিলোঁ, তেতিয়া ৰেলৱে ষ্টেচনত তেনেকুৱা ধৰণৰ পাইছিলোঁ। তো দেখাই দিছোঁ শ্বপিং মলটো অলপ। চাওক কি সুন্দৰ, যেন ভাৰতৰ বাহিৰতে আছোঁ আৰু তেনেকুৱা যেনে লাগিছে আৰু। আৰে চাওক না কি সুন্দৰ। ইমান মানুহ নাই, কৰোণা ভাইৰাছৰ বাবে সকলোৱে ঘৰতে সোমাই আছে, কিবা কামতহে ওলাই আহে শ্বপিং মলবিলাকত। আকৌ ওপৰলৈ যাওঁ, কিমানো তলত থাকিম, বলক ফুৰি আহোঁ। তো বলক আকৌ এবাৰ গৈছোঁ ওপৰলৈ। বৰ লাহে যায়, অলপ স্পীড যোৱা হ'ব লাগে, অলপ টাইম মানে বেছিকৈ যেনে লাগে। খালি এইটো আৰু অলপ সহায়ক হয় আৰু, জোৰ নালাগে ওপৰলৈ চিৰিত যাবলৈ, দাঙি লৈ যায়। কি এই দুনিয়া আহিল। ইয়াৰ মামলাটো কি এদিন চাব লাগিব। ইয়াত বিশেষকৈ মামলা বুলি ইমান কিবা নাই, টেকনিকেল বস্তু। ইয়াত মটৰ আছে, মটৰত সেই চিৰিকেইটা অহনিহে ঘূৰি থাকে মটৰ যেতিয়া চালু কৰি থয়। চাওক না কি সুন্দৰ, ওপৰৰ পৰা যেন আৰু স্বৰ্গ মৰ্ত্যলৈহে যে চাইছোঁ আৰু তেনেকুৱা ধৰণৰ লাগিছে। তো বলক অলপ চিনেমেটিক শ্বট দেখাই দিওঁ। তো অলপ দেখালোঁ আপোনালোকক। এইবাৰ আমি শ্বপিং মলত অলপ বজাৰ কৰিম। তো বলক শ্বপিং মলত কিনো বজাৰ কৰোঁ বা কি আছে তেনেকুৱা ধৰণৰ। তো বলক চাওঁ। লং পেণ্ট আহি গ'ল, লাগে নেকি, লাগিব নেকি, 200 টকা। 200 নহয়, অলপ দাম আছে ইয়াত কাপোৰবিলাক। চাওক কি সুন্দৰ। এইবিলাকতো বিশালত, গোলাঘাটত 100 ৰুপিছে লয়, তাত বা কিমান লয় এতিয়া। তো চাওক না, সুন্দৰ চাৰ্টবিলাক ভাল লাগিছিলে। লং পেণ্ট কি সুন্দৰ, ভাল লাগিছে। দামটো দেখাই দিয়া। মনিবই নোৱাৰোঁচোন। দামটো কিবা আছিল বাৰু, নাই গম নাপালোঁ কিমান দাম। তো এইবাৰ যাওঁ আমি। ক'ত যাম, কি চাব আপোনালোকে কওক। এজন ঘূৰি আছে আমাৰ ফকৰে। তো আপোনালোকক শ্বপিং মল দেখালোঁ। এইবাৰ আমি বাহিৰলৈ আহিলোঁ। বাহিৰৰ অলপ ৰাস্তাটোৰ অলপ দেখাই দিম আপোনালোকক চিনেমেটিক শ্বট। তো বলক চাওঁ।
এইবাৰ আপোনালোকক গোপালন ছিগনেচাৰ মল দেখাই মই ভিডিঅ'টো সমাপ্ত কৰিম। চাওক কি সুন্দৰ অট্টালিকা, যেনে ৰাজপ্ৰাসাদ আৰু তেনেকুৱা ধৰণৰ লাগিছে। চাওক সিহঁতৰ নিজৰ ৰাষ্ট্ৰীয় ভাষা নাই, কোনো ধৰণৰ নিজৰ সিহঁতৰ আঞ্চলিক ভাষাহে আছে বেনাৰবিলাকত। ইংৰাজীও ইমান ইউজ নকৰে। আমাৰ অসমতহে অসমীয়া ইউজ নকৰি ইংৰাজীত বেনাৰবিলাক প্ৰস্তুত কৰা যায়। চাওক চেনিটাইজাৰ কি সুন্দৰভাৱে ৰাখি থৈছে। মানুহজন গৈ পোৱাৰ লগে লগে চেনিটাইজাৰ নিজেই দিয়ে। চাওক কেনেকুৱা হ'ব লাগিব। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।